এই বৰেৰ বৈ যাবা ওলছো ৰ'ব কক যাম আজি জানেনে আজি অলপ মানাহ ফুৰি আহোঁ কুঁৱলী দেখিছিল নাই এই আমি গুৱাহাটীৰ পৰা ওলছো না ব্ৰহ্মপুত্ৰ ব্ৰিজখন পাৰ হৈ ৰঙিয়া চাইডেদি হাইৱে হৈ যাই আছোঁ কুঁৱলী চাওক এই ৰাতিপুৱা 7টা বজাৰ কুঁৱলী এই প্ৰণীতা পালোঁ প্ৰণীতাত অলপ খোৱা মেলা কৰি যাই থাকোঁ আৰু এই খোৱা মেলা কমপ্লিট হ'ল প্ৰণীতাত খালোঁ ঠিকছে ৰাতিপুৱা আকৌ খাই অহা নাছিলোঁ না এতিয়া যাই থাকোঁ মানুহ চাওকচোন প্ৰণীতাত এই মানাহ যোৱা ৰাস্তাটো বহুত ধুনীয়া মানে পুৰা গ্ৰীণ গ্ৰীণ চাৰিওফালে চাওকচোন পুৰা সেউজীয়া পুৰা এই আহি 3 ঘণ্টা পিছত এই মানাহৰ গেটটো পাম আৰু এই আৰম্ভ হৈছে ৰাস্তা পুৰা গাড়ী শ্ল' আছে এতিয়া মানে আগত দেখি ভিৰ আছে আজি বহুত গাড়ী আছিল ভিৰ আছিল এতিয়া ইয়াতে গাড়ীখন ৰখে কি কৰিব লাগে সুধি লওঁ এই পুৰা মানাহৰ ভিতৰত মই 5 ল'লোঁ মানে প্ৰাইভেট গাড়ী নিম নে বেলেগ চাফাৰীত নাযাওঁ এই অফিচটোতে 5 কাটলোঁ এনে হেৰি ইয়াতে কাটি দিলাক 5 তাৰপিছত ইয়াতে এইগিলা দোকান আছে আপোনাৰ ইয়াতে ৰখি চখি এটা পানী বা ফল মূল বা কিবা কানি কিনিব পাৰে বজাৰ চজাৰ কৰিব পাৰে আহিলে সোমাব ইয়াতে বস্তু কিছুমান চাব পাৰি মানে এইটো চাইডৰ কিছুমান ভাল ভাল বস্তু আছে এয়া আহি পালোঁ আপোনাৰ মানাহ নেশ্যনেল পাৰ্ক এইখন চাব পাৰে মানাহ আহি পালোঁ তাৰপিছত ইয়াতে অলপ ফটো চটো উঠি লওঁ তাৰপিছত যাই থাকিব লাগিব লাহে লাহে কি দেখা পাওঁ আপোনালোককো দেখুৱাওঁ বলকচোন চাওঁ এই মানাহ আহি আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি পইণ্ট আমি প্ৰাইভেট গাড়ী লৈ যাম এনেই জীপ চাফাৰী গ'লে এণ্ট্ৰি কৰিব নালাগে আজি ৰ'দ দি আছে ঠাণ্ডাৰ দিন খ্ৰীষ্টমাছৰ দিনা হ'লেও তাৰপিছত ইয়াতে চাহ পানী খাব পালে এইগিলা দোকান চোকান আছে এইটো মানাহৰ গেট প্ৰজেক্ট টাইগাৰ মানাহ নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি লেখা আছে এবাক চাইডে পুৰা চাহ বাগান আছে সেই গেটটো দি সোমাৰ পিছত আৰু এই গেটটো পালোঁ ইয়াতে পুলিচ কেইটামান ৰখি আছে ছাৰহঁতে ক'লাক কি মাস্ক পিন্ধি যাব দিছে আৰু কৰোণা চলি আছে নে আৰু হৰ্ণ টৰ্ণ বজাব আগতেছে মানে এনিমেলছৰ দিগদাৰ হয় না হৰ্ণ টৰ্ণ বজালি সেই এতিয়া যাই থাকোঁ আৰু ইয়াৰ পৰা আমি গৈ আছোঁ এই মথানগুৰি 20 কিলোমিটাৰ লিখা আছে এই বেকী নদীটো আছে বলকচোন চাওঁ এই মই ৰূপখান খুলি ওপৰত বোলো ভিডিঅ' এটা বনাওঁ কিন্তু নদী গোটাই ধূলা গোটাই ৰাতিকলৈকে নাকচা সোপা মাত ধৰিব এই কি ধূলা দেখছি না ৰাস্তাটো পুৰা শুকান না এই বতৰত খল্লি মাহ এই দিগদাৰে এইটো কি বুলি কয় কেম্প এটাত ৰখলোঁ তাৰপিছত এতিয়া গৈ থাকোঁ আৰু কিন্তু আজি আমাৰ লাকে বেয়া বেড লাকটো ভাল আমাৰ হেৰি দেখা নাপালোঁ একো জন্তু নাই মানে ৰাতিপুৱাই ওলাইছে নেকি আৰু হেৰি হৈ আছে কি বুলি কয় ৰ'দো দি আছে এই সময়ত নোলায়ো চাগে ত' এতিয়া গৈয়ে থাকোঁ চাওঁ বেকী নদী সেইটো চাইডে আছে সেইটো চাইডেলৈ গৈ থাকোঁ বলকচোন যাই থাকোঁ গোটাকেইটাই এই ইমান দূৰ আহি এই বান্দাৰটো দেখা পালোঁ এই পুৰা নেজডাল পুৰা দীঘল এই বান্দাৰটোৱে দেখা পালোঁ ইমান দূৰ আহি এতিয়া ডাইৰেক্ট ৰাস্তাত পালি কিবা পালি দেখুৱাম আৰু ফাইনেলি আহি পালোঁ 20 কিলোমিটাৰ 1 ঘণ্টাই লাগিল ৰাস্তাটো অলপ হেৰি ৰাস্তাটো ইমান ভাল নহয় বাৰু জিপচি চাফাৰীত অকণমান কম টাইম লাগিব পাৰে পাৰ্চনেল গাড়ীৰ কাৰণে অলপ বেছি টাইম লাগিছে এতিয়া এই বেকী নদীটো চাওঁ ৰাস্তাটো আকৌ দেখাই নাপালোঁ যাওঁতে কি দেখা পাওঁ দেখা পালি দেখাই দিম আপোনালোককো এই দেখিছেনে পুৰা গ্ৰীণ মানে আৰু এতিয়া কি বে মানুহ চানো নাথাকিলে বে ৰাতি হাতী চাতি খুব ওলাই চাগে এতিয়া ভূত চুতো নাই পাওঁ আৰু জন্তু ভূত চুত দেখা পায় নে নাপায় পুৰা মানে গ্ৰীণ আৰু সেই অকল গছ আৰু বেকী নদীটো এই নদীটোৰ সেইবাক চাইডে বোলে ভূটান বৰ্ডাৰ পিছত দি গম পালোঁ মই এই পাহাৰ কেইখন যে দেখিছি পিছফালে গাছ কাইডালৰ এই ভূটানৰ পাহাৰ নেকি আজি বহুত মানুহ এই পিকনিক খোৱা মানুহ আছে ফুৰবেও আছে
এই বহুত ধৰণৰ মানুহ আছে ইয়াতে। মানুহ দেখিছে নাই 25 তাৰিখ গোটেই মানে এই মানুহ ভিৰে কৰোণা বুলি গমেই নাপায়। কাৰো মুখত মাস্ক চাস্ক নাই। বেলেগৰ কথা কি ক'ম, মই মাৰি আনে ৰকচোন, কাৰোই নাই, আকৌ ক'তো একো নাই। এই জাগা পাই গেলো। এই পানী দেখছি না পুরা ফটফটে পানি, নীলে পানি। আমি এই টিভি চিভিত দেখা ধৰণৰ নীলে পুরা মস্ত চাফা পানি। এই পানী চানি অলপ লাৰিয়ে চাওঁ। এই ড্ৰেছ চেছ আনিলে গোটাই এটা জাপে মাৰি দিব ইচ্ছে গৈছিল। মস্ত ঠাণ্ডা পানী, বাপৰে, আৰু ফটফটীয়া পানী গোটাই, চাফা পানী। জাগাটো মস্ত ধুনীয়া। মানুহ এই চিনাৰীটোতো দেখছে, গোটেই মানে পানীটো ফটফটীয়া নীলা। আমি যোনগিলা চিনেমাত দেখোঁ নীলে নীলে পানী, আৰু ফটোগ্ৰাফিত দেখোঁ এডিট কৰি পেলাই, কিন্তু এইটো এডিট নকৰাকৈ পূৰা ফটফটীয়া। এইটো পাহাৰ এইখন মেবি ভূটান পাহাৰ নেকি নে কি বেয়া। পানীটো মস্ত ঠাণ্ডা। তেতিয়া মই লাৰি পেলাই গম পালোঁ। মানসত এইটোৱেই ভাল লাগিল আজি আৰু এই সময়খিনিত। বাকীটো নাই একো, এতিয়া মানে দেখাই নাপালোঁ। অহা সময়টো বেয়া হ'ল চাগে, খ্ৰীষ্টমাছত নোলাই চাগে, সেহেঁতেও ভেকেশ্যনত আছে। এই চিনাৰীটো চাওকচোন, কিবা বাহিৰত দুনিয়াত থকা আন পায়। মানে কি সুন্দৰ, মানে পানী সিটো চাইডে পাহাৰ, আকাশত মেঘ, মানে সুন্দৰ এটা পৰিৱেশ আৰু ফটো উঠাৰ কাৰণে বঢ়িয়া জেগা। বাপৰে মস্ত গৰম। মই জেকেট খুলি ল'লোঁ, চোলা তোলা জিকি গেল গোটাই। আৰু এই ফটো চটো অলপ উঠোঁ, অলপ এই ডাউন চাইডৰ পৰা আহিলোঁ, আহি একেলগে আহিলোঁ, ফটো চটো উঠোঁ। মস্ত গৰম। এই 25 ডিচেম্বৰ। এই মোৰ চোলা জিকি গৈছে, বা গৰম। এই গোটাই পাহাৰখন ভূটান পাহাৰ, সেইটো চাইডে ভূটান বৰ্ডাৰ বুলি কয় আৰু। এই জেগাটোৱে মানে ভাল লাগছে, কিবা গুড ভাইবছ এটা আহি যায়। চাওকচোন কি ধুনীয়া, এৰি থৈ যাবৰ ইচ্ছাই নাযায়। এই জেগাখানটি বেষ্ট লাগছে আৰু। তাৰ পৰা ওলাই এতিয়া খানা চানা খাওঁ অলপ। ঘৰতে বিৰিয়ানী চিৰিয়ানী বনাই আনিছিলোঁ, এই বিৰিয়ানীটো মাৰি দিওঁ, তাৰপিছত আৰু যাই থাকোঁ। এই আহি অলপ খানা চানা খালোঁ, খাই উঠি দাদাক লগ পালোঁ। দাদা এইটো কি অফিচ হয় আপোনালোক ইয়াতে থাকে? এটা আমাৰ CWC অফিচ, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন। ইয়াতে এনে আপুনি ইয়াতে ৰাতি যি থাকে বাঘ গ'লে এনে? বাক্সা ইয়াতে মাজে মাজে পোৱা যায়, কিন্তু হাতী ওলায়। ইয়াতে কি বেছিকে ওলায়? হাতী আৰু হৰিণটা বেছি। ৰাতি একলাই থাকে, ভয় নালাগে? ভয় থাকিতে অভ্যাস হৈ গৈছে না। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অসমৰ মাজত নহয়, ৱেষ্ট বেংগল। ৱেষ্ট বেংগল, আচ্ছা। জলপাইগুৰি। ইয়াতে ৰাতি এনে সাপ চাপ কিবা কানি বেলেগ জন্তু চন্তু জন্তু এই কোনটো সময়ত বেছিকে মানে মানে এই তাৰ মানে কি হাতীটা বেছি আহে। হাতী বেছি আহে কোনটো সময়ত বেছিকে আহে? মানে ধৰক এতিয়াতো আজি আমি ডিচেম্বৰৰ 25 তাৰিখত, তাৰ মানে কি খ্ৰীষ্টমাছৰ দিনা একোৱে দেখা নাপালোঁ। তাৰ মানে এই যে অক্টোবৰ, আচ্ছা, ছেপ্টেম্বৰ অক্টোবরে বেছি আহে। সিটো কি আছে আপুনি যে দেখিছিল? সিটো হচ্ছে এটাও মানে আমাদের বাংলা ভাষায় কয় কি, এটা মেকুরি কয়। মেকুরি? এটাও তো ক্যাট আর কি। হ্যাঁ, এটা ক্যাট কয়। এটা হল মানে মানে এটা জঙ্গলি, তো এটা হল জঙ্গলি হলে বাঘ শাক নাকি? না, বাঘ শাক না, জঙ্গলের মেকুরি। হ্যাঁ, জঙ্গলের মেকুরি। এটা হলো পেক্সেন ক্যাট। আচ্ছা, এই খুৰা কিবা এটা দেখুৱাই চাওঁ আহকচোন। এইটো চাওক, এই বেটাই ঘুমাই আছে। চাওকচোন, জুম কৰি দিছোঁ দিয়ক, ঘুমাই আছে বেটাই। উঠিতো নাই? খালি উঠিব নেকি? না না না, ওই জায়গাটা গেলে এইটো কি বুলি ক'লাক? বা এইটো মেকুৰী দেখোন নহয়, উঠিতো নাই।
এই হ'ব দিয়ক তাক ডিষ্টাৰ্ব দিবা নালাগে সি ঘুমাই থাকক ই ৰাতি আছিল বোলে ৰাতি আহি কোনোবা গেঙৰ লগত আছিল নেকি বেটা এটা জাপ দিলাকতে উঠিব পৰা নাই মেবি ফৰেষ্টৰ মানুহ চানো আহি ইয়াক উঠাই দিব লাগিব ই নহ'লে ইয়াতে পৰি থাকিব এই মানাহত আহি বহুত দিনৰ মূৰত এটা বস্তু দেখিলোঁ আপোনালোকক দেখক আমাৰ আগৰ দিনত চলি গ'লে গম পাব এই এণ্টিনা যি আছিল মনত আছে না এই এণ্টিনা টাইপ দেখিলোঁ এইটো আচলতে চ'লাৰে হ'ল নে টিভিৰ এণ্টিনাই হয় গম নাপাওঁ আমাৰ আগতে আছিল টিভিৰ এণ্টিনা এই ঘূৰি থাকোঁ ছিগনেল নাই DD1ক লাগি মনত পৰি গ'ল এই দেখি পেলাই ঘূৰক ৰ'বচোন টিভিৰ এণ্টিনা নহয় বোলে চ'লাৰ হয় তাৰমানে চিনাকি মানুহ থাকিলে কোনো কথা নাই আমি গুচি গ'লে পুৰা ইয়াতে আমাক বনাই খাবাও দিছে আহিবা নেক্সট টাইম আহিলে বনাই খাবা দিছে আৰু কি বুলি কয় সেইডাল চ'লাৰ নহয় বোলে টিভিৰ এণ্টিনা নহয় চৰি চ'লাৰ মই সেই পুৰণা আগৰ দিনৰ কথা লাগি মনত পৰি গৈছিল শক্তিমান চোৱা দিনক লাগি তে খুৰা যাই থাকোঁ এতিয়া নেক্সট টাইম আহিলি বনাই চনাই খাম ঠিক আছে CWC লেখাই যাই থাকোঁ অঁ তাৰমানে কি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ বেছিকৈ তাৰমানে জংঘল আছে না জংঘল চব কাটি দিব কাটি দেওয়ার পরে জ্বলাই দিব জুই লাগাই দিলে একদম আর নতুন ঘাসটা গজাবে জীব জানোয়ারগুলো দূরে পরে দেখা দেবে গাড়ীখন লাহে লাহে কৰি আছোঁ এই এটা মৰা চৰাই দেখিছোঁ মৰা চৰাই আপোনাৰ এই মানে বহুত ধুনীয়া লাগিছে ওচৰৰ পৰাই দেখি পেলাই টাইগাৰ ৰিজাৰ্ভত আছিলোঁ দিয়কচোন কিন্তু আজি দিনটো বেয়া আৰু সময়খিনিও দেৰি হ'ল চ' তাৰ বাঘ দেখা নাপালোঁ বাঘ নেদেখিলেও এই মৰাটো দেখিলোঁ মৰাটো মানে এই ৰাস্তাত ওলাই আছিল মানে বহুত ধুনীয়া আৰু কেমেৰাত আপোনালোকে যি দেখিছে তাতকৈ আচলকৈ দেখিলে মানে বেছি ধুনীয়া লাগিছিল আৰু তাক পূৰা পাখা চাখা আছিলে এই আগৰ দিনক লাগি মনত পৰিলেগৈ ৰাসৰ পৰা এই মৰাৰ পাখি কিনিছিলোঁ আজিকালি চলিতো এইগিলা মৰাৰ পাখি চাগে কিনি পোৱা নাই চাগে পুৰা ৰাস্তাত বেলেগ দেখা নাপালোঁ দিয়ক আৰু আজি আহি মেইন গেটটোতে আমি যোনপানে সোমাইছিলোঁ সেইপানে মৰাৰ ফেনা ধৰিছে দেখিছে নে পুৰা পাখা মেলি দিছে এই দেখি পেলাই মানে মস্ত ভাল লাগে বহুত মৰা চৰাই আছে মেইন গেটটোতে মানুহৰ আৰু ইভিনিং টাইমত দেখা পায় যাওঁতে আমি দেখা নাপালোঁ ইভিনিং টাইমত মেবি ইহঁত ওলাই আহে এইখিনি আমাৰ ভাটিবেলা ফুৰিব আহে এটা তাৰপিছতে একেতেই দেখিলোঁ আৰু মানুহক আহি কিন্তু ধুনীয়া লাগিছে একেতে মস্ত ধুনীয়া আৰু এই পাখি এটা লৈ যাব পাৰিলি আগৰ দিনতে পাখি লৈ পেলাই সজাই থৈছিলোঁ কিবা কৰিছিলোঁ এই বহুত কিবা কানি হেৰি আছে মৰা চৰাৰ পাখিৰ লগত মৰা চৰাই দেখিলোঁ এতিয়া যাই থাকোঁ আৰু এয়াৰ ইণ্ডিয়াৰ কিবা হেৰি আছে তাৰপিছত এটা খানা মেলা কৰে নেকি গম নাপাওঁ আৰু মানে সেই আৰু কি বুলি কয় গেট পালোঁ আহি যাই থাকোঁ কি হয় দেখা যাক ৰাস্তাত তাততো নেটকো আৰু এই পিককটোৱে দেখিলোঁ লাষ্ট আপোনালোকেও আহিব পাৰে মানুহক ভাল টাইম মেবি এপ্ৰিল বা মাৰ্চ এপ্ৰিলত চবতকৈ বেষ্ট জংঘল পুৰি দিয়ে এই সময়ত আমি দেখা পোৱা নাই আজি আৰু তাকো খ্ৰীষ্টমাছ আছিল বহুত মানুহ চ' একো দেখা নাপালোঁ ফাৰ্ষ্ট কথা দেখা নাপালোঁ কিন্তু সেই হেৰিটো হ'ল মানুহ চানুহ চব আছে আজি আৰু ঘৰমুখৰ যাত্ৰাই আৰম্ভ কৰোঁ ঘৰত দেখি যাই থাকোঁ এতিয়া বাইদেউ ভিডিঅ'টো কেনেবিলাক ভাল পাব আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ মানে কৰা নাযায় আজিকালি ভ্লগ চগ বেছি পাহৰি যোৱাও যায় কিবা কৰাও যায় কেনেবিলাক কমেণ্ট কৰিবচোন আৰু যদি ভ্লগ লাগি থাকে কমেণ্ট এটা কৰি দিব বোলো নতুন ভ্লগ দিলে ভাল হয় বা ক'ক গেলি ভাল হয় বা কেনেকুৱা ইম্প্ৰুভমেণ্ট লাগে দিয়ক বাই